Hello students, সকলোকে মাইলস্টোন টিউচন একাডেমি চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি পঢ়িম দশম শ্ৰেণীৰ গণিতৰ পুনৰালোচনাৰ বৰ্গ আৰু বৰ্গমূল চেপ্টাৰটোৰ অনুশীলনী R2ৰ 6 নম্বৰ প্ৰশ্নৰ পৰা 1 নম্বৰ পৰা 5 নম্বৰ প্ৰশ্নলৈ ইয়াৰ আগৰ ভিডিঅ'ত কৰা হল, তোমালোকে চাই লবা, তাৰ পিছত এই ভিডিঅ'টো চাবা। এটা 6 নম্বৰ প্ৰশ্নত দিয়া আছে, তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। আমাক সংখ্যাবোৰ দিয়া আছে, এইখিনি দিয়া আছে, এই সংখ্যাবোৰক এনেকৈ এটা সংখ্যাৰে হৰণ কৰিব লাগে যিটো সংখ্যাৰে হৰণ কৰিলে এই সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হয়। এতিয়া 6 নম্বৰৰ সমাধান কৰো। 1 নম্বৰটো দিয়া আছে 468, গতিকে এই সংখ্যাটো প্ৰথমতে আমি কি কৰিব ল'ব লাগিব, মৌলিক উৎপাদক বিশ্লেষণ কৰি ল'ব লাগিব। এতিয়া মৌলিক উৎপাদক বিশ্লেষণটো কেনেকৈ কৰো, 468, এতিয়া এই সংখ্যাটোৰ লাষ্টত কি আছে, যুগ্ম সংখ্যা আছে, গতিকে এই সংখ্যাটো 2ৰে হৰণ কৰিম। 2ৰে যাব, 2 দুগুণ 4, 2 3 গুণ 6, 4 দুগুণ 8, আকৌ 2ৰে যাব, 2 গুণে 2, 2 গুণে 2, ইফালে যাব, কিমান হ'ব, এবাৰ 3ৰ পৰা 2 গ'লে থাকিব 1, 1 আৰু 4টো লগ লগালে 14 হ'ব, এতিয়া 2 7 গুণ 14। এই সংখ্যাটো আকৌ 3ৰে হৰণ যাব, 3ৰে হৰণ কৰে কিমানে যাব, 11, 3 3 গুণ 9, 11ৰ পৰা 9 গ'লে 2 থাকিব, 2 আৰু 7টো লগ লগালে কিমান হ'ব, 27 হ'ব, 9 3 গুণ 27। এতিয়া আকৌ 3ৰে হৰণ যাব, 3 13 39। এতিয়া সেই সংখ্যাটোক আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিলে কি পাম, 2 into 2 into 3 into 3 into 13। এতিয়া 2ৰ জোৰ আছে, 3ৰ জোৰ আছে, এতিয়া 13ৰ জোৰ নাই, গতিকে জোৰ নাথাকিলে কি কৰি ল'ব লাগিব, এই 13টোৰে সংখ্যাটো হৰণ কৰিলে ই এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। গতিকে ই এটা পূৰ্ণবৰ্গ হ'বলৈ ইয়াৰ পৰা আটাইতকৈ সৰু সংখ্যা 13ৰে হৰণ কৰিব লাগিব। হৈ গ'ল। এতিয়া আকৌ 2 নম্বৰটোত আমি দিয়া আছে 1584। 1584টো প্ৰথমতে আমি কি কৰিব ল'ব লাগিব, মৌলিক উৎপাদক বিশ্লেষণ কৰি ল'ব লাগিব। 5 8 4, এতিয়া কি হ'ব, এতিয়া 2ৰে হৰণ কৰিম, 2ৰে হৰণ কৰিলে 7 দুগুণ 14, তাৰপাছত 15ৰ পৰা 14 গ'লে 1 থাকিব, 11 8 লগ লগালে কিমান হ'ব, 18 হ'ব, 2য়ে 18ক 9 বাৰ যাব, 9 দুগুণ 18, ইফালে 4 থাকিলে 2 দুগুণ 4, আকৌ সেইটো কিৰে হৰণ যাব, 2য়ে হৰণ যাব, 2 3 গুণ 6, এতিয়া 7ৰ পৰা 6 গ'লে 1 থাকিব, 1 আৰু 19ক লগ লগালে 1 আৰু 9 লগ লগালে 19 হ'ব, এতিয়া 19ক 2য়ে হৰণ নাযায়, তাতকে সৰু 18ক যাব, 9 দুগুণ 18, এতিয়া 19ৰ পৰা 18 গ'লে 1 থাকিব, 1 আৰু 2টো লগ লগালে কিমান হ'ব, 12 হ'ব, 6 দুগুণ 12। আকৌ এই সংখ্যাটোক 2য়ে হৰণ যাব, 2 গুণে 2, এইফালে 19 হ'ব, 19ক 9 দুগুণ 18, 19ৰ পৰা 18 গ'লে 1 থাকিব, 1 আৰু 6টো লগ লগালে 16 হ'ব, 8 দুগুণ 16, আকৌ 2য়ে যাব, এইটো 9 দুগুণ 18 হ'ব, তাৰপাছত আকৌ ইফালে কিমান হ'ব, 8, 4 দুগুণ 8, আকৌ 9 দুগুণ 18, ইফালে 18 থাকিব, 9, 9 দুগুণ 18, আকৌ এই সংখ্যাত 3য়ে হৰণ যাব, 3 3 গুণ 9, 3 3 গুণ 9, আকৌ ইয়াক যাব, 3 11 33। গতিকে এই সংখ্যাটোক যদি আমি মৌলিক উৎপাদক বিশ্লেষণ কৰোঁতে পাইছিলো 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 into 3 into 3 into 11। এতিয়া এই দুটোৰ জোৰ আছে, ইফালে জোৰ আছে, ইফালে জোৰ আছে, 11ৰ জোৰ নাই, এতেকে 11ৰে হৰণ কৰিলে এই সংখ্যাটো কি হ'ব, পূৰ্ণবৰ্গ সংখ্যা হ'ব। এতেকে ই এটা পূৰ্ণবৰ্গ হ'বলৈ ইয়াৰ পৰা
11 হৰণ কৰিলে কৰিব লাগিব 3 নম্বৰটো দিয়া আছে 2645 গতিকে এই 2645 টো প্ৰথমতে আমি কি কৰি ল'ব লাগিব মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ইয়াক বিশ্লেষণ কৰি ল'ব লাগিব এতিয়া আমাক কিমান দিয়া আছে 2645 এই সংখ্যাটো কি লাষ্টত 5 আছে গতিকে 5 এ হৰণ যাব 26 আছে 26ক 5 এ হৰণ নাযায় তাতকে সৰু 25ক যাব 5 5 গুণ 25 26 ৰ পৰা 25 গলে 1 থাকিব 1 আৰু 4 টো লগ লগালে কিমান হ'ব আমাৰ 14 হ'ব গতিকে 14ক নাযাব 2 5 গুণ 10 এটা 14 ৰ পৰা 10 গলে কিমান থাকিব 4 থাকিব 4 আৰু 5 টো লগ লগালে কিমান হ'ব 9 5 গুণ 45 এতিয়া এই সংখ্যাটোক 23 এ হৰণ যাব 23 529 এতিয়া ইয়াক মৌলিক উৎপাদক বিশ্লেষণ কৰিলে আমি পালো 5 into 23 into 23 যেহেতু এটো জোৰ আছে 23 into 23 আছে গতিকে 5 টো জোৰ নাই গতিকে 5 এ হৰণ কৰিব লাগিব এতেকে ই এটা পূৰ্ণবৰ্গ হ'বলৈ ইয়াৰ পৰা পাছেৰে হৰণ কৰিব লাগিব হৈ যাব নেক্সট দিয়া আছে 1620 এটাকে 1620ক আকৌ আমি কি কৰি ল'ব লাগিব মৌলিক উৎপাদক বিশ্লেষণ কৰি ল'ব লাগিব 1620 এতিয়া লাষ্টত জিৰো আছে আমি 2 এ হৰণ যাব পাৰি 2 8 গুণ 16 2 গুণে 2 হলে 0 আছে আকৌ 2 এ হৰণ যাব 4 দুগুণ 8 2 5 গুণ 10 আকৌ 2 এ যাব 2 এ নাযায় এটো 3 এ যাব 2 এ কিয় নাযায় কাৰণ ইফালে অযুগ্ম সংখ্যা আছে একক স্থানত এটা কিমান হ'ব 3 গলে 3 গুণে 3 ইফালে 4 পৰা 3 গলে 1 থাকিলে 11 0 টো লগ লগালে 10 হল 3 3 গুণ 9 ইফালে কিমান হল 10 পৰা 9 গলে 1 থাকে 11 5 টো লগ লগালে 15 হ'ব 3 5 গুণ 15 আকৌ এই সংখ্যাটো 3 এ যাব 3 3 4 3 গুণ 12 আকৌ ইফালে 15 থাকিলে 3 5 গুণ 15 আকৌ 3 এ যাব 3 15 45 আকৌ 3 এ যাব 3 5 গুণ 15 এটাকে 1620ক যদি আমি মৌলিক উৎপাদক বিশ্লেষণ কৰো তেতিয়া হলে আমি পাম এটো দুটা আছে 2 স্কয়াৰ কৰিলো ইফালে 3 আছে ইফালে 2 জোৰ আছে ইনটু 3 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 5 এটাকে 5 টো স্কয়াৰ নাই বা 5 টো জোৰ নাই তেতিয়া হলে কি কৰিব লাগিব ইয়াৰ পৰা 5 এৰে হৰণ কৰি দিব লাগিব এটাকে ই এটা পূৰ্ণবৰ্গ হ'বলৈ ইয়াক 5 এৰে হৰণ কৰিব লাগিব এতিয়া আমাৰ 6 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গল এতিয়া 7 নম্বৰ প্ৰশ্নত দিয়া আছে হেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দিগে পথালিয়ে শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল গতিকে এটো উলিয়াই ল'ব লাগিব মানে ইয়াৰ কেৱল পথালিয়ে যিমান আছে শাৰীও ইমান আছে গতিকে দুইটা ফালে সমান আছে তেতিয়া হলে কি কৰি ল'ব লাগিব ইয়াৰ বৰ্গমূলটো আমি উলিয়াই ল'ব লাগিব এতিয়া আমাৰ সংখ্যাটো দিয়া আছে 1764 গতিকে 1764 কি কৰিব লাগিব আমি বৰ্গমূল উলিয়াই ল'ব লাগিব আমি হৰণ পদ্ধতিৰে উলিয়াম 1764 যদি হৰণ পদ্ধতিৰে যদি বৰ্গমূল উলিয়াবলৈ হলে প্ৰথমে আমি এই লাষ্ট সাইডৰ পৰা জোৰ জোৰ কৰি আহিব লাগিব এফালে এতিয়া এই প্ৰথম জোৰটো কিমান হ'ব 17 আছে গতিকে 17 টো বৰ্গ সংখ্যা হয়নে নহয় তেতিয়াহলে তাতকৈ সৰু বৰ্গ সংখ্যা ল'ব লাগিব আমি কি কৰিম 4 4 গুণ 16 16 লৈ লম
এতিয়া আমি কি কৰিম 16 টো মাইনাস কৰি দিম 17 পৰা 1 থাকিব তাৰ পৰা এই পিছফালৰ জোৰটো নামি আহিব 64 এতিয়া কি কৰিম সেই দুটাটো প্লাস কৰি দে 4 টো প্লাস কৰি দে 4 টো প্লাস কৰিলে কিমান হ'ব 8 এতিয়া ইয়াৰ এককৰ অংকত কি আছে 4 আছে গতিকে এনেকুৱা সংখ্যাবোৰ উলিয়াই ল'ব লাগিব যিবোৰ বৰ্গ কৰিলে একৰ স্থানত 4 থাকে গতিকে আমি 2 টো স্কয়াৰ কৰিলে 2 টো স্কয়াৰ কৰিলে 4 পাম আৰু 8 টো স্কয়াৰ কৰিলে আমি 8 গুণ 64 4 পাম গতিকে 8 বা আমি 2 গতিকে 2 বহাই চাওক 2 বহালে ইয়াটো 2 বহালে ইয়াটো বহাব লাগিব এতিয়া এই 82 টো 2 ৰে মাল্টিপ্লাই কৰি লম 82 into 2 2 দুগুণ 4 8 দুগুণ 16 64 গতিকে এটো পাই গল তেতিয়া হলে আমাৰ 2 এ হ'ব 164 প্লাস থাকিলে 0 এতিয়া আমি কি পালো ইয়াৰ বৰ্গমূলটো কিমান হ'ব 42 গতিকে 42 into 42 পাই গল এটাকে 40 হাৰিত 42 জনকৈ সৈন্য আছিল এটাকে 7 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গল এতিয়া 8 নম্বৰ প্ৰশ্নটো দিয়া আছে 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা এতিয়া 8 নম্বৰটো দিছে 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিয়াব লাগে প্ৰথমতে কি কৰিম আমি এই গোটেইখিনিক লসাগু উলিয়াই লম 4 9 10 এতিয়া এইটো 2 এ যাব 2 দুগুণ 4 ইফালে কিমান হ'ব 9 2 5 গুণ 10 9 টো হৰণ নাযায় গতিকে এটো এনেকে নামি আহিব এতিয়া আমি হেইখিনি কিমান পাম মাল্টিপ্লাই কৰিলে 2 into 9 into 5 এতিয়া এটো কি কৰিলম আমি 2 স্কয়াৰ into ইফালে কিমান হ'ব সৰি এনেকে নিলিখো ডাইৰেক্ট এনেকে লিখিম 2 into 2 into এই 9 টো দুই ভাগে ভাগ কৰি দিম 3 into 5 এই গোটেইখিনি মাল্টিপ্লাই কৰিলে কিমান এতিয়া চাই লওক এটো জোৰ আছে এটো 5 টো জোৰ নাই গতিকে কি কৰি লব লাগিব 5 টো আৰু এটা 5 এৰে কি কৰি লম মাল্টিপ্লাই কৰি দিম এই গোটেইখিনি মাল্টিপ্লাই কৰিলে কিমান পাম আমি 180 এটাকে 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ব কিমান হ'ব 180 আমি কিমান পূৰণ কৰিব লাগিছিল মানে 5 টো বিজুৰীয়া হৈ আছে গতিকে 5 এৰে মাল্টিপ্লাই কৰি দিব লাগে এতিয়া কিমান হ'ব 0 আহিব 8 5 গুণ 40 ৰ শূন্য এটা যাব 4 5 গুণ 5 একে 9 এটাকে আমাৰ আনসাৰটো পালো 9 এতিয়া 9 নম্বৰ প্ৰশ্ন দিয়া আছে হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা আমাক এই সংখ্যাবোৰ দিয়া আছে সেইবোৰক আমি কি কৰিম হৰণ পদ্ধতিৰে বৰ্গমূল উলিয়াম আৰু ইয়াৰ আগতে আমি শিকি আইছো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কেনেকে বৰ্গমূল উলিয়ায় গতিকে সেইখিনি বিষয় আমি জানি আহিলো এতিয়া আমি শিকিম হৰণ পদ্ধতিৰে বৰ্গমূল কেনেকে উলিয়ায় এতিয়া আমাৰ 1 নম্বৰটো দিছে 2116 গতিকে ইয়াৰ বৰ্গমূলটো প্ৰথমতে উলিয়াই লম 1 নম্বৰ দিয়া আছিল 2116 তো এটো প্ৰথমতে আমি কি কৰিম হৰণ পদ্ধতিৰে বৰ্গমূল উলিয়াই লম 2116 এতিয়া কি কৰিব লাগে প্ৰথমতে ইয়াৰ পৰা জোৰ কৰিব লাগে এই দুটা জোৰ কৰ আৰু এই দুটা জোৰ কৰি লম এটা প্ৰথম জোৰটো কিমান আছে 21 আছে গতিকে 21 বা 21 ৰ উত্তৰে পাজৰে থকা এটা আমি বৰ্গমূল বৰ্গ সংখ্যা বিচাৰিব লাগিব এতিয়া চাই লও তাৰ উত্তৰে পাজৰে থকা বৰ্গ সংখ্যা কি আছিল 4 টো 4 গুণ 16 হয় 5 5 গুণ 25 হয় গতিকে 25 টো 21 তকৈ ডাঙৰ তেতিয়া হলে আমি 21 তকৈ সৰু লব লাগিব 4 গুণ 16 টো লব লাগিব
গতিকে ইফালেও 4 দিব লাগে ইফালেও 4 দিব লাগে গতিকে 4 4 গুণ কিমান হ'ল 16 এতিয়া 21 ৰ পৰা 16 গলে কিমান থাকিব 21 ৰ পৰা 16 গলে 5 থাকিব আৰু ইফালে নামি আহিব 1 আৰু 6 টো একেলগে নামি আহিব এতিয়া কি কৰিম এই 4 টো আৰু এই 4 টো যোগ কৰিলে কিমান পাম আমি 8 পাই যাম এতিয়া এনেকুৱা এটা সংখ্যা আমি বিচাৰিব লাগিব যেটোক আমি বৰ্গ কৰিলে কিমান পাম এককৰ ঘৰত 6 থাকে এটো আপুনি 6 আছে এফালে চাই ল 6 কোনটোত আছে 36 টো আছে আৰু কিহত আছে 16 টো আছে এটা 4 ও হ'ব পাৰে 6 ও হ'ব পাৰে এতিয়া আমি কি কৰি চাম ট্রাই কৰি চাম এতিয়া আমি 4 লগাই চাম ইফালে ইফালে 4 আছে আমি 4 দিছো ইয়াত যদি 4 দিলে কিমান হ'ব 84 হ'ব এইটো মাল্টিপ্লাই কৰি চাম 4 4 গুণ 16 6 8 যাব 1 4 1 গুণ 32 32 একে 33 গতিকে হেতু নহয় ইয়াত আমাৰ আছে 516 তেতিয়া হলে আমি কি দি চাম 6 দি চাম ইফালে 6 দিলো ইফালে 6 দিলো এতিয়া ইয়াত নতুন সংখ্যা 86 হল এই 86 কি কৰিম আমি নতুন সংখ্যা এই 6 ৰে মাল্টিপ্লাই কৰিম 6 6 গুণ 36 ৰ 6 8 যাব 3 সরি 6 গুণ 48 48 এ 3 এ 51 এতিয়া আমি পাই গলো কিমান হল 51 0 এটাকে 2116 ইকুয়াল টু কিমান পালো আমি ইয়াৰ বৰ্গমূল কিমান পালো 46 হৈ গল এতিয়া 2 নম্বৰটো দিয়া আছে আকৌ 2 নম্বৰটো দিয়া আছে 4761 এতিয়া এইটোৰ আকৌ আমি কি কৰিলম বৰ্গমূলটো উলিয়াই লম 4761 প্ৰথমতে আমি লাষ্টৰ পালৰ পৰা যোগ কৰি যাম যোগ কৰিলো এফালে যোগ থাকিলে এতিয়া ইয়াৰ ওচৰা ওচৰি আমি কি কৰিব লাগিব বৰ্গ সংখ্যা লব লাগিব এই ওচৰা ওচৰি বা ইয়াতকে সৰু হ'ব লাগিব এটা চাই ল 7 7 49 49 টো ডাঙৰ হৈছে 47 তকে তাতকে সৰু কোনটো হয় 36 গতিকে 6 লৈ ল 6 6 গুণ 36 36 ইফালে কিমান থাকিব 1 থাকিলে ইফালে কিমান থাকিলে 1 আৰু হেকিনি কৰা হল আৰু নেক্সট জোৰটো নামি আহিব 61 এতিয়া কি কৰিম সেই দুটাটো যোগ কৰিলে কিমান হ'ব 6 দুগুণ 12 এতিয়া চাই ল এককৰ ঘৰত কি আছে এককৰ ঘৰত আমাৰ কিমান আছে 1 আছে গতিকে 1 থকা যদি 1 টো দিও কিমান হ'ব এককৰ 1 টো ললেও কি হ'ব এককৰ ঘৰত 1 থাকে আৰু 9 টো ললে এককৰ ঘৰত 1 থাকে 1 টো দিলে কিমান হ'ব ইফালে 61 ৰ লগত 1 দিলে তাৰ পিছত ইয়াত 1 দিলে কিমান হ'ব 121 গতিকে 1 ৰ লগত পূৰণ কৰিলে কিমান হ'ব 121 এ হ'ব গতিকে ইয়াত আমাৰ আছে 1161 গতিকে এইটো হ'বলৈ হলে আমি কি ল'ব লাগিব 9 ল'ব লাগিব 9 এতিয়া ইয়াত নতুন সংখ্যা কিমান হল 29 আৰু ইফালে কিমান হ'ব 9 মাল্টিপ্লাই কৰিলে এই সংখ্যাটোৰে এইটো মাল্টিপ্লাই কৰিব লাগে 9 9 গুণ 81 1 আতে যাব 8 9 দুগুণ 18 18 এ 8 এ কিমান হ'ব 26 ৰ 6 আতে যাব 2 9 গুণে 9 9 2 11 গতিকে আমি পাই গলো সেই সংখ্যাটোৱে 9 দিওতে 11610 দেখে root over 4761 equal to কিমান পালো আমি ইয়াৰ বৰ্গমূল কিমান পালো আমি 69 এতিয়া আমাৰ 3 নম্বৰটো দিয়া আছে 5761 গতিকে 576 এতিয়া 576 ক আমি আকৌ উলিয়াই লও 576 এতিয়া এইটো জোৰ কৰি দিম লাষ্টৰ ফালৰ পৰা এইটো জোৰ হ'ব ইয়াত এটাই থাকিলে 5 থাকিলে প্ৰথম জোৰটো আমি কৰি ল'ব লাগে এটা কিমান হ'ব ইয়াতো জোৰ নাই গতিকে 5 টো আমি প্ৰথমতে লৈ লম এটা 5 টো বৰ্গ সংখ্যা নহয় তাতকে সৰু কোনটো বৰ্গ সংখ্যা হয় 4 টো বৰ্গ সংখ্যা হয় গতিকে 2 দুগুণ 4 4 পাই গলো 5 ৰ পৰা 4 গলে 1 থাকিব ইফালে 76 এতিয়া এই দুই দুটাটো কি কৰিব ল'ব লাগিব আমি যোগ কৰিব লাগিব যোগ কৰিলে কিমান পাম 4 পাম এতিয়া এককৰ ঘৰত কি আছে 6 আছে এককৰ ঘৰত কোনবোৰ সংখ্যা পূৰণ কৰিলে 6 পাম নহয় হয় 4 নহয় সৰি ইফালে 4 4 গুণ 16 ইয়াতো 6 থাকে আৰু 6 6 গুণ 36 এটো 6 থাকে আমি কি কৰিলাম মাল্টিপ্লাই কৰি চাম ইয়াত কিমান হ'ব 4 টো লৈ চাম 4
ইফালে যদি আকৌ 4 দি এটো কিমান হ'ব 44 হ'ব 4 4 গুণ 16 6 আতে যাব 1 4 4 গুণ 16 একে 17 আমি পাই গলো কিমান দিউতে পালো 4 দিউতে এটো 4 দিব লাগিব ইফালে 4 দিব লাগিব তেতিয়া কিমান পাইছো আমি পূৰণ কৰোতে 176 ইফালে 0 এতেকে √576 ইকুৱেল টু ইয়াৰ বৰ্গমূল কিমান পালো আমি 24 এটা 3 নম্বৰ সমাধানটো হৈ গল এটা 4 নম্বৰটো দিয়া আছে আমাক 6084 এটো 6084 দিয়া আছে এটা 6084 টো আমি লিখি লম খালি কৰিছো 6084 এটা 6084 বৰ্গমূলটো উলিয়াই লম 6084 এতিয়া এটো প্ৰথমতে আমি কি কৰিলাম জোৰ বান্ধিলাম লাষ্টৰ ফালৰ পৰা এটো জোৰ বান্ধিলো আৰু এটো জোৰ বান্ধিলো প্ৰথম জোৰটো কিমান হল এতিয়া 7 লব লাগিব 7 7 গুণ 49 49 এতিয়া 60 ৰ পৰা 49 গলে কিমান থাকিব 11 থাকিব ইফালে 84 এতিয়া এই দুটাটো যোগ কৰিলে 7 7 14 এতিয়া লাষ্টত কি আছে 4 আছে গতিকে কোনবোৰ সংখ্যাক আমি বৰ্গ কৰোতে 4 পাও এই অংকখিনি চাই লওক ইফালে 2 দুগুণ 4 পাও আৰু 8 8 গুণ 64 এটো 4 থাকে এতিয়া সেই দুটাৰ ভিতৰতে যিকোনো এটা হ'ব আৰু এটা কিমান হ'ব 2 লৈ চাম 40 ইয়া 2 দিলে কিমান 142 হ'ব ইফালে 2 এৰে মাল্টিপ্লাই কৰিলে 2 দুগুণ 4 4 দুগুণ 8 2 গুণে 2 284 হয় গতিকে এটো নহব ইয়াতকে সৰু হৈছে এতিয়া আমি 8 লৈ চাম সৰি 8 লৈ চাম 8 লৈ চালে কিমান হ'ব ফলে 8 148 148 হ'ব এই দিলে 8 8 গুণ 64 4 আতে যাব 6 4 গুণ 32 32 এ 6 38 38 ৰ 8 আতে যাব 3 8 গুণে 8 8 3 11 সৰি 11 তেতিয়া হলে আমাৰ এইটো পাই গলো কিমান হ'ব কিমান ডিউটি পালো 8 ডিউটি পালো 8 ডিউটি দিছিলো এই দুটাৰ মাল্টিপ্লাই কৰি কিমান পালো 1184 তাৰে কিমান 0 এতেকে √6084 ইকুৱেল টু কিমান পালো ইয়াৰ বৰ্গমূল 78 এতিয়া আমাৰ 9 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গল এতিয়া 10 নম্বৰ প্ৰশ্নত দিয়া আছে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা সংখ্যাবোৰ ইয়াত দিয়া আছে সেইবোৰৰ পৰা আমি যিকোনো পদ্ধতিৰে উলিয়াই লব পাৰো আমি হৰণ পদ্ধতিয়ে হওক বা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিয়ে হওক যিকোনোতে আমি উলিয়াই লব পাৰিম যেহেতু ইয়াত কোনো নিৰ্দিষ্টকে উল্লেখ নাই এতিয়া 1 নম্বৰটো দিয়া আছে 12.25 এতিয়া প্ৰথম আমি বৰ্গ মূল উলিয়াওতে আমি হৰণ পদ্ধতিৰে এটো কৰিম 12.25 এতিয়া লাষ্টৰ ফালৰ পৰা আমি কি কৰিম জোৰ বান্ধিম এফালে 25 হ'ব এফালে কিমান আহিব 12 এতিয়া 12 ৰ ওচৰা-ওচৰি থকা আমি বৰ্গ সংখ্যা চাম কোনটো আছে 3 3 গুণ 9 12 কে সৰু হৈছে 4 4 গুণ 16 এটো 12 কে ডাঙৰ গতিকে আমি 9 লম কি হ'ব 3 3 গুণ 9 এতিয়া 12 ৰ পৰা 9 গলে কিমান থাকিব 3 থাকিব ইফালে যেহেতু পইণ্ট আছিল আমি পইণ্টটো নমাই নানো আৰু এই পইণ্টটো আতৰাবলৈ আমি ইয়াত এটা পইণ্ট দি দিম আৰু এটা পইণ্টটো উঠি গল এতিয়া কি কৰিম এই সংখ্যা দুটা আমি কি কৰিম যোগ কৰি দিম 3 3 কিমান হ'ব 6 এটা লাষ্টত কি আছে 5 আছে কোনবোৰ সংখ্যাক বৰ্গ কৰিলে এককৰ ঘৰত 5 থাকে গতিকে আমি ইয়াত কি আছে 5 5ৰ বাহিৰে আমি যিকোনো সংখ্যাক বৰ্গ কৰিলে কি নাপাও এককৰ ঘৰত 5 নাপাও গতিকে 5 টো বৰ্গ কৰিলে কি পাম এককৰ ঘৰত 5 পাও গতিকে ইয়াত আমি কি দিম 5 দিম ইয়াত 5 দিলে এটো 5 দিব লাগিব এটা 65 ক আমি 5 এৰে মাল্টিপ্লাই কৰি দিম 5 5 গুণ 25 ৰ 5 আতে যাব 2 6 5 গুণ 30 30 এ 2 কিমান হ'ব 32 32 হৈ গল এতেকে √12.25
25 ইকুৱেল টু কিমান পাইছো আমি 3.5 আকৌ 2 নম্বৰ প্ৰশ্নত আমাক কি দিছে 24.01 24.01 এতিয়া প্ৰথম কি কৰিব লাগিব এইটো আমি ভাগ কৰি লম দশমিকৰ পিছফালৰখিনি আৰু দশমিকৰ আগফালৰখিনি এতিয়া কি কৰিম 24 ৰ ওচৰা-ওচৰি আমি বৰ্গমূল উলিয়াব লাগে 5 5 গুণ 25 এটো বেছি হ'ব আমি ইয়াতকে সৰু কোনটো ল'ব লাগিব 4 4 গুণ 16 4 4 গুণ 16 এতিয়া 16 ৰ পৰা এতিয়া কিমান হ'ব 24 ৰ পৰা 16 গলে কিমান থাকিব 8 থাকিব এতিয়া চাই ল এই পইণ্টটো আতৰাবলৈ আমি কি কৰিম ইয়াত পইণ্ট দি দিলো এতিয়া পইণ্টটো আতৰি গল সো 1 আহিলে তাৰ পাছত কি কৰিম এই 8 এই 4 দুটা কি কৰিম যোগ কৰি দিম যোগ কৰিলে কিমান হ'ব 4 4 8 এতিয়া আমি কিমান ল'ব লাগিব এতিয়া চাই ল যদি ইয়াৰ এককৰ ঘৰত কি আছে 1 আছে গতিকে 1 থকা 1 টো স্কয়াৰ কৰিলে কিমান পাম 1 পাম ইয়াত এককৰ ঘৰত 1 থাকিব আৰু 9 টো স্কয়াৰ কৰিলে কিমান পাম 1 পাম গতিকে যিকোনো দুটা এটা ল'ব লাগিব এতিয়া যদি আমি 1 লম 81 into 1 ultimately আমাৰ 81 এ থাকি যাব এতিয়া আমি 9 লৈ চাম 89 into 9 9 9 গুণ 81 1 কাটে যাব 8 9 গুণ 72 72 ইয়াতে কিমান হ'ব 80 তেতিয়ালে আমি কিমান পালো 9 এটো 9 দিলে এটো 9 দিব লাগিব তেতিয়া 801 গতিকে এটো 0 হৈ যাব এতেকে √2401 ইকুৱেল টু কিমান পালো আমি বৰ্গমূল কিমান পালো 4.9 আকৌ আমাক 3 নম্বৰটোত কিমান দিছে এফালে দিয়া আছিল 146.41 3 নম্বৰটো দিয়া আছে এতিয়া এটো আমি উলিয়াই লম কিমান হ'ব 146.41 এতিয়া দশমিকৰ আগৰ কিনিলে আমি যোগ কৰিম আৰু পিছলৈ যোগ কৰিম এটো 41 এটো এটা যোগ হল ইফালে এটা যোগ ইফালে 1 টো থাকি গল এতিয়া কি কৰিম প্ৰথম যেটো যোগ 1 টো ল'ব লাগিব কাৰণ 1 টো বিজুৰিয়া মানে প্ৰথমটো ল'ব লাগিব এতিয়া কি কৰিম 1 টো লৈ লম 1 গুণে 1 কিমান হল 46 নামি আহিলে এতিয়া কি কৰিম আমি এই 46 টো কৰি ল'ব লাগিব এই দুটা যোগ কৰ এটা 46 ৰ ওচৰা-ওচৰি বৰ্গ সংখ্যা আমি বিচাৰিব লাগিব এটা 2 ৰ লগত কিমান পূৰণ কৰিম 2 ৰ লগত আমি কি পূৰণ কৰিম 2 পূৰণ কৰিম 2 দুগুণ 4 2 দুগুণ 4 গতিকে আমি 2 দিব পাৰিম ইয়াত 2 দিলে ইয়াতো 2 দিব পাৰিম তেতিয়া কিমান পালো আমি 44 এতিয়া 44 টো কিমান আহিব 46 ৰ পৰা 44 গলে কিমান থাকিব 2 থাকি যাব এতিয়া চাই ল এই দশমিকটো ইয়ালৈ নামি আহিব গতিকে আমি কি কৰিম দশমিকটো আতৰাবলৈ ইয়াত এটা দশমিক দি দিম দশমিক দি দিলে আমাৰ দশমিকটো আতৰি যাব 41 টো আহি যাব এতিয়া আকৌ কি লৈছিলো আমি ইয়াত 2 লৈছিলো গতিকে এই 2 টো 22 ৰ লগত যোগ কৰি দে যোগ কৰিলে কিমান পাম আমি 24 পাই যাম এতিয়া চাই ল এককৰ ঘৰত কি আছে 1 আছে কোনবোৰ সংখ্যাক আমি বৰ্গ কৰিলে 1 পাম একক বৰ্গ কৰিলে বা 9 বৰ্গ কৰিলে গতিকে ইয়াত 1 দি দিলে 1 ৰ লগত মাল্টিপ্লাই কৰিলে কিমান পাম 241 ডাইৰেক্ট পাই গলো এতেকে 146.41 ৰ বৰ্গমূল হ'ব কিমান হ'ব 12.1 এতিয়া আমি এই 10 নম্বৰৰ লাষ্ট কোৱেশ্চন 4 টো দিয়া আছে আমাক 102.01 এটো কি কৰিম আমি 102.01 এতিয়া হেতুকো জোৰ কৰিলেম ইফালে জোৰ হ'ব এটো জোৰ হ'ব এটো 1 হ'ব গতিকে 1 টো কেনেকে লম 1 গুণে 1 1 ললো 1 লৈ দিয়াৰ পিছত কিমান আহিব আমাৰ এই দৰে কি হ'ব 1 ৰ পৰা 1 গলে 0 থাকিব 0 2 নামি আহিব 0.01 টো নমাই দিছো মই এতিয়া চাই লওক এই দৰে যোগ কৰিলে কিমান হ'ব 2 আহি যাব ইফালে কি আছিল 0 আছে গতিকে ইয়াতকে 2 তকে সৰু বৰ্গ সংখ্যা কি হয় 1 হয় গতিকে ইফালে দুটা সংখ্যা আছে গতিকে আকৌ 0 দিলো এটো 0 দিলো ইয়াত 0 আহিব কিমান থাকিব 2
ইয়াত পইণ্ট আছিলে, পইণ্টটো আঁতৰাবলৈ আকৌ ইয়াত আমি কি পইণ্ট দি দিলো, তেতিয়া 201 আহিলে। ইফালে চাই লওক, এই 0টো 20ৰ লগত 0টো যোগ কৰিলে কিমান পাম আমি 20 পাম। গতিকে এইফালে কি আছে, লাষ্টত 1 আছে, গতিকে ইয়াতো 1 দি দিলে, গতিকে 1ৰ লগত 201 পূৰণ কৰিলে 201 পাই যায় 201। আল্টিমেটলি আমাৰ 0 পাম। এতেকে এটা বৰ্গমূল কিমান পালো, √102.01 ইকুৱেল টু কিমান পালো আমি 10.1। গতিকে আমাৰ 10 নম্বৰ প্ৰশ্নৰ সমাধানো হৈ গ'ল। এতিয়া 11 নম্বৰটো এ দিয়া আছে, তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ। আচলতে এইটো উত্তৰটো শুদ্ধ চিন দিয়াই আছে, গতিকে সেইটো মোৰ কিতাপ নাছিলে, মই বেলেগৰ পৰা লৈছিলো, তথাপি তোমালোকক মই বুজাই দিব চেষ্টা কৰিম। এতিয়া চাই লওঁ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ, অযুগ্ম সংখ্যাৰ বৰ্গ। এতিয়া অযুগ্ম সংখ্যাবোৰক বৰ্গ কৰিলে আমি কি পাম, অযুগ্ম সংখ্যাই পাম। এইটো যুগ্ম আছে 6 আছে, গতিকে এইটোৱে যুগ্ম আছে, বাকী এইটোও যুগ্ম আছে, এইটোও যুগ্ম আছে, গতিকে এইটো অযুগ্ম আছিলে, গতিকে উত্তৰটো এইটোৱে শুদ্ধ হৈ গ'ল। এতিয়া বি দি আছে, তলৰ কোনটোৰ একক স্থানত 1 থাকিব। এতিয়া চাই লওঁ আমি 1 নম্বৰতে কৰিছিলো এনেকুৱা ধৰণৰ অংকখিনি। এতিয়া চাই লওঁ এই এককৰ ঘৰৰ অংকখিনিক প্ৰথমতে আমি কি কৰিম, স্কুৱেৰ কৰি চাম। স্কুৱেৰ কৰি চাম, ইফালে কিমান আছে 9 আছে, 9টো স্কুৱেৰ কৰিলে কিমান পাম 9 9 গুণ 81। তাৰপিছত আকৌ 4 আছে, 4টো স্কুৱেৰ কৰিলে কিমান 4 4 গুণ 16। 8টো 18 আছে, 18ৰ এককৰ ঘৰৰ অংকটো হ'ব 8, 8টো স্কুৱেৰ কৰিলে 8 8 গুণ 64। আৰু ইফালে 20 আছে, 0টো স্কুৱেৰ কৰিলে আল্টিমেটলি আমি কি পাম 0 পাম। এতিয়া চাই লওঁ এককৰ ঘৰত কি পাইছো, ক'ত 1 পাইছো, আমি 9টো স্কুৱেৰ কৰোঁতে 1 পাইছো, গতিকে শুদ্ধ উত্তৰ হ'ব তোমালোকৰ 9। এতিয়া চি দি আছে, 18 স্কুৱেৰ আৰু 19 স্কুৱেৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে। গতিকে এই অংকটো কৰাৰ আগতে আমি এটা সূত্ৰ জানিব লাগিব। সূত্ৰটো হৈছে এইটো, n ৰ বৰ্গ আৰু n+1 ৰ বৰ্গৰ মাজত টুৱাইচ n টা স্বাভাৱিক সংখ্যা আছে। তাৰমানে n টো সৰু হ'ব, n+1 টো এই nতকে 1 এটা ডাঙৰ হ'ব। গতিকে ইয়াত তোমালোকক চি দিয়া আছিলে 18 স্কুৱেৰ আৰু কিমান আছিলে 19 স্কুৱেৰ দিয়া আছে। এতিয়া এইটো ডাঙৰ নে এইটো ডাঙৰ, গতিকে এইটো ডাঙৰ এইটো সৰু, গতিকে সৰুটো কি কৰা হৈছে দুগুণ কৰা হৈছে, n টো দুগুণ কৰা হৈছে, গতিকে সৰুটো কি কৰিম আমি দুগুণ কৰিম, টুৱাইচ n। এতিয়া 2 × 18 ইকুৱেল টু 2 × 34। গতিকে তোমালোকৰ কিমানটা স্বাভাৱিক সংখ্যা থাকিব 18টা স্বাভাৱিক সংখ্যা থাকিব। এতিয়া ডি টোত দি আছে, তলৰ কোনটো সংখ্যা বৰ্গ সংখ্যা নহয়। এতিয়া চাই লওঁ বৰ্গ সংখ্যা হবলৈ এককৰ ঘৰত কি কি থাকিব লাগিব, 0 1 4 5 6 9। গতিকে সেইখিনি থাকিলে কি হ'ব, তোমালোকৰ বৰ্গ সংখ্যা হ'ব। আৰু বৰ্গ সংখ্যা নহ'বলৈ কি কি থাকিব লাগিব, 2 3 7 8, সেইখিনি থাকিলে কি হ'ব বৰ্গ সংখ্যা নহয়। গতিকে ইয়াত 1 আছে, গতিকে এইটো বৰ্গ সংখ্যা হ'ব, 6 আছে বৰ্গ সংখ্যা হ'ব, 9 আছে বৰ্গ সংখ্যা হ'ব, গতিকে ইয়াত 2 আছে, গতিকে বৰ্গ সংখ্যা নহ'ব। এইটোৱে। এতিয়া চাই লওক 2025ৰ বৰ্গমূল কিমান হৈছে 45 হলে 20.25ৰ বৰ্গমূল কিমান হ'ব। এতিয়া ইয়াত 45 আছে, গতিকে ইয়াত কিমান আছে, দুটাৰ আগত দশমিক আছে। যদি দুটাৰ আগত দশমিক থাকে তেতিয়াহ'লে বৰ্গমূলটোত এটাৰ আগতহে দশমিক থাকিব, গতিকে হ'ব এইটো 2 নম্বৰটো শুদ্ধ। গতিকে তোমালোকৰ R2 অনুশীলনীটো ইয়াতে সমাপ্ত হৈছে।